Welcome to New Educates. আজি আমি কি পঢ়িম? Reasoning. Reasoningত word analogy. এতে word analogyত কেইবাবিধৰো question থাকে যেনেকৈ state তাৰ capital, country তাৰ capital, country and currencies, different type of currencies, তাৰপিছত animals আৰু animalবোৰৰ থকা জেগাবোৰ, animals and their young ones, তাৰপিছত tools and materials, হেনেকাই বহুত বিধৰ question বনে আৰু তাৰে কেইটামান বিধৰ আজি আমি চেষ্টা কৰিম ওকে আৰু ইয়াত তোমালোকে প্ৰথম যোনটো অপচন দিয়া থাকিব তাহাতৰ মাজত ৰিলেশনটো উলিয়াই নেক্সট অপচনৰ মাজত সিমিলাৰ ৰিলেশন এটা উলিয়াব লাগিব আৰু সেই সিমিলাৰ ৰিলেশনটো যেতিয়া বিচাৰি পাবা তাতে চাৰিটা অপচনৰ ভিতৰত যোনটো ৱৰ্ডে সবচে ভাল সেই অপচনটোক ফিট কৰিব সেই ৰিলেশনটো দেখাব সেইটোৱে হ'ব আনসাৰ তো বৰ বেছি মই লেকচাৰ নিদু বলা এতিয়া কৰো এনালজি ৰিজনিং কোৱেশ্চন কৰিবলৈ মই হৰু হৈ লৈছো তোমালোকৰ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰিনত মই সাইডত তোমাক দেখা পাইছো সকে এতিয়া কোৱেশ্চন নম্বৰ 1 লৈ যাও আজি বৰ বেছি লেকচাৰ নামাৰো আজি পইণ্ট টু পইণ্ট কথা কম কোৱেশ্চন নম্বৰ 1 টাচ ফিল গ্ৰীট তেতিয়া হলে কি হ'ব when you touch you feel টাচে কি দিয়ে ফিলিং দিয়ে তেতিয়া হলে ইয়াত গ্ৰীট যোনটো আছে গ্ৰীটে কি দিব গ্ৰীট will be acknowledged when touch is felt greet is acknowledged acknowledge মানে কি হয় তুমি যেতিয়া গ্ৰীটিং কোনোবাই তোমাক গ্ৰীট কৰে তেতিয়া হলে কি হয় তাৰ ৰিপ্লাই দিয়া না তাক acknowledge কৰা that is the reply দিয়া মানে তাক গ্ৰীটিং অক acknowledge কৰা কয় okay next go to question number 2 house and room word তেতিয়া হলে কি হ'ব house ইয়াত room বোৰ কেনেকা থাকে structured way defined থাকে না boundary বোৰ ধুনিয়াকে structure কৰা থাকে design কৰা থাকে তাক boundary mark থাকে similarly world ত হেনেকা কি বস্তু আছে বেছি চিন্তা কৰিবই নাই nation যোনখিনি boundary থাকে তোমাৰ roomৰ নিচিনা define থাকে তাত next carbon and diamond corundum এটো ইয়াত অপচনৰ ভিতৰত কি হ'ব এতে কাৰ্বন ডায়মন্ড কৰ পৰা হয় কাৰ্বনৰ পৰা হয় diamond is the hardest known metal যিনটো বনিছে কৰ পৰা কাৰ্বনৰ পৰা এই corundumটো এটা crystalline form হয় crystalline form of Al2O3 মানে aluminum oxide লিখি দিও নি নালাগে কি কৰিবা corundum এই ফৰ্মুলা খিনি মনত থৈতো লাভ নাই এটা ৰিলেশনটো হৈছে যে আমাৰ ডায়মন্ড তাৰ অৰিজিন কিহৰ পৰা হৈছে কাৰ্বনৰ পৰা corundum যিহেতু এটা crystalline aluminum oxide হয় এটা ইয়াৰ পৰাও তো কিবা এটা অৰিজিনেট হৈছেই সাকে ইয়াৰ পৰা জেনাৰেলি corundumৰ পৰা অৰিজিনেট হৈছে তোমাৰ ruby and sapphire অপচনটো নাই ruby আছে next question number 4 ইয়াত nobility and oldness newness তাৰপিছত কি হ'ব novelty মানে যোনটো ইয়াত word হয় ইয়াৰ মানে নিউৱে হয় নিউনেছে হয় বা নিউ হয় বা strange হয় ওকে তেতিয়া হলে যদি নিউনেছ নিউ টু ওল্ড আছে তেতিয়া হলে ইয়াত এটো novelty আৰু oldness তেতিয়া হলে কি অপোজিট word হয় নিউনেছৰ উল্টাই কিবা হ'ব ইয়াত অপচন কিটা চোৱাচোন ইয়াত মডেল আছে মডেল হয় ডিসকভাৰী মানে তো ডিসকভাৰ কৰা হয় কালচাৰ মানে তো কালচাৰ হয় এন্টিকিউটি মানে কি হয় এন্টিকিউটিৰ পৰা এটা ৱৰ্ড আহিছে যোনটো হয় এন্টিক বা তুমি ক'ব পাৰা যে এন্টিকিউটিটো আহিছে আন এটা ৱৰ্ডৰ পৰা যি হয় এন্টিক কি হয় এন্টিক যদি আমি কি কওঁ কিবা এটা তেতিয়া হলে সেই বস্তুটো বহুত পুৰণা জামানাৰ বুলি কোৱা হয় যে এইটো এন্টিক পিস বুলি কয় যে সেইটোৱে এতিয়া হলে ইয়াত তেতিয়া হলে নিউনেছটো তো নিউ হয় তেতিয়া হলে পুৰণা বুজোৱা ৱৰ্ড আছে এন্টিক বুজিলা next question number 5 genuine and authentic এই দুটা word তো চোৱাচোন genuine মানে real আৰু authentic হয় মানে synonym হয় তেতিয়া হলে ইয়াৰ মিৰাজৰ ইয়াত যোনটো বহিব এটো synonyme বহিব এটো আৰু এটা প্যাটাৰ্ন হল তেতিয়া হলে synonyms or antonyms তোমাৰ কিবা এটা বস্তু আৰু তাৰ material origin এই যিমানখিনি question কৰিম
তোমালোকে পেটাৰ্ণখিনিহে আইডেণ্টিফাই কৰিবা when you can identify the pattern যেনেকৈ কুৱেশ্যনখিনি কেনেকুৱা ৰূপত সুধিছে তেতিয়াহ'লে তোমালোকৰ মাইণ্ডটো অ'পেন থাকিব সেই গোটেইখিনি পেটাৰ্ণ বিচাৰিবলৈ আৰু যেতিয়াই তোমাৰ মাইণ্ডটো ফ্লেক্সিবল হৈ থাকিব ৰিজনিঙত আনচাৰ কৰিবলৈ একদম ইজি হৈ যায় ঠিক আছে যদি জেনুইন এণ্ড অথেণ্টিক চাইনোনিমছ মিৰাজ এতিয়া কি হয় জানো নাই মিৰাজ মানে হয় যেতিয়া তুমি গৰম দিনত খুব গৰম পৰা ৰাস্তাত গৈ থাকা তেতিয়াহ'লে দূৰত যোনখিনি ভাপ নিচিনাকৈ ওলায় সেইখিনি পানী নিচিনাকৈ নেদেখে জানো সেইটো ইয়াতে এতিয়া ৰাস্তাত দেখিছা কিন্তু এই মিৰাজ একচুৱেলি বনে ডেজাৰ্টত আৰু তাতো ছেইম ফেনামিনাই হয় তাত পানী নিচিনাই দেখে আৰু সেইটো যদিও দেখে পানী নাথাকে তেতিয়াহ'লে তাক কাৰ লগত ৰিলেট কৰিব পাৰা মানে ভ্ৰম যোনটো ৱৰ্ড হয় সেইটোৱে হয় ভ্ৰমৰ লগত ৰিলেটেড ছেইম মিনিং থকা ৱৰ্ড আছে ইলিউশ্যন ৰিফ্লেকশ্যন ইমেজ হাইড আউট নহয় নেক্সট কুৱেশ্যন নম্বৰ 6 ফ্ল' ৰিভাৰ ফ্ল' হয় ষ্টেগনেণ্ট মানে কি হয় ষ্টেগনেণ্ট মানে ৰৈ থকা ফ্ল' হোৱাটো যদি ৰিভাৰ হয় ষ্টেগনেণ্ট হৈ থকা বস্তু ইয়াত কি আছে ৰেইন নহয় ষ্টেগনেণ্ট হৈ থাকে জানো ষ্ট্ৰীমো ষ্টেগনেণ্ট হৈ নাথাকে বৈ থাকে কেনালতো পানী বৈ থাকে পানী ৰৈ ক'ত থাকে পুলত তুমি জঁপিয়ালে তাততো সি চলিব বাৰু কিন্তু সি বৈ নাযায় নহয় কুৱেশ্যন নম্বৰ 7 মেক্সিমাম আৰু এক্সেছ এতিয়া তুমি চোৱাচোন মেক্সিমাম আৰু এক্সেছ এই দুটা আকৌ চাইনোনিম দিছে মেক্সিমাম মানে মেক্সিমাম যোনটো তোমাৰ লিমিট মেক্সিমাম বস্তু যদি কয় যিমান তুমি পাৰা যিমান তুমি অৰ্জন কৰিব পাৰা বা যিমান এটা ৰুমৰ কেপাচিটি একদম ফুল কৰি দিছে ডেট ইজ মেক্সিমাম এতিয়া এক্সেছ কেপাচিটিও চিমিলাৰ চাইনোনিমে ক'ব পাৰা দুটাক তেতিয়াহ'লে স্লাই আৰু তাৰ চাইনোনিমে বহিব কিবা এটা স্লাই কি হয় স্লাই মিনছ আ পাৰ্চন হু ইজ ভেৰি ফ্ৰুগেল মানে কি হয় যি বহুত চিন্তা কৰি বা বহুত খৰচ কৰিবলৈ বা ব্যয় কৰিবলৈ যি বহুত চিন্তা কৰে ডেট ইজ ভেৰি কনজাৰভেটিভ হ'ল নেক্সট কুৱেশ্যন নম্বৰ 8 আৱাৰ যদি ছেকেণ্ড হয় তেতিয়াহ'লে টাৰ্চিয়েৰী কি হয় ইয়াত চোৱা অকণমান কমপ্লিকেটেড দিলে নহয় ইজি ফৰ্ম প্ৰথম কেইটামান ইজি কৰিলোঁ তাৰপিছত এতিয়া কমপ্লিকেটেড কৰিছোঁ মানে তোমাৰ ৰিলেশ্যনটোহে চাব লাগে পেটাৰ্ণটো আইডেণ্টিফাই কৰিব লাগে তুমি যিমান এনেকৈ কুৱেশ্যনখিনি কৰিবা সিমান তোমাৰ পেটাৰ্ণখিনি আইডেণ্টিফাই কৰিবলৈ ইজি হ'ব আৰু যদি এইকেইটা কুৱেশ্যন তোমালোকৰ কম পৰিছে মোক কমেণ্টত লিখি দিবা একদম পূৰা একগাল কৰাই দিম এনেকুৱাকৈ ৱৰ্ড এনালজি সোমাই যাব মাথাত যে তোমালোকে পঢ়িবই দৰকাৰ নহ'ব অ'কে আৱাৰ ছেকেণ্ড আৱাৰৰ চবচে স্মলেষ্ট ফৰ্ম হয় কি ছেকেণ্ডহে হয় তাৰপিছত মিনিট হয় তাৰপিছত আৱাৰ হয় নাই এতিয়া টাৰ্চিয়েৰী ৱৰ্ডটো তুমি ক'ৰ লগত ৰিলেট কৰিব পাৰা প্ৰাইমাৰী ছেকেণ্ডাৰী টাৰ্চিয়েৰী মানে ফাৰ্ষ্ট ষ্টেজ ইজ প্ৰাইমাৰী ষ্টেজ ছেকেণ্ড ষ্টেজ ইজ ছেকেণ্ডাৰী ষ্টেজ থাৰ্ড ষ্টেজ ইজ টাৰ্চিয়েৰী এতিয়া যদি আৱাৰৰ চবচে সৰু ফৰ্ম ছেকেণ্ড হয় টাৰ্চিয়েৰীৰ চবচে সৰু ফৰ্ম কি হ'ব টাৰ্চিয়েৰীটো 3 হয় তাৰ চবচে সৰু ফৰ্ম 1 হ'ব তেতিয়াহ'লে প্ৰাইমাৰী কুৱেশ্যন নম্বৰ 9 কি কৈছে প'লছ মেগনেট বেটাৰী মেগনেট এতিয়া মেগনেট কি হয় জম্বুকৰ কি থাকে প'লছ থাকে নে নৰ্থ এণ্ড চাউথ প'ল তেতিয়াহ'লে বেটাৰী কি থাকিব বেটাৰীৰ নৰ্থ এণ্ড চাউথ এনেকৈ তোমাৰ দুটা প'ল নিচিনাকৈ থাকে কিন্তু তাক কয় কি তাক প'ল নকয় চেলছো নকয় পাৱাৰ চেলছোতো বেটাৰীটোকে কয় পাৱাৰো নকয় এনাৰ্জিও নকয় তাক টাৰ্মিনেল কয় ইউ হেভ প'লছ অফ মেগনেটছ ইউ হেভ টাৰ্মিনেলছ অফ এ বেটাৰী নেক্সট কুৱেশ্যন নম্বৰ 10 পিচ এণ্ড কেঅছ ক্ৰিয়েশ্যন তেতিয়াহ'লে কি হ'ব ইয়াত চোৱা পিচ মানে কি হয় পিচ মানেতো একদম শান্তি হয় শান্তি হয় তেতিয়াহ'লে পিচৰ উল্টা যদি কেঅছ হয় কেঅছ মানে কনফিউজন
অপজিট ৱৰ্ডে দিছে নহয় ইয়াত তেতিয়াহ'লে ক্ৰিয়েশ্যনৰ উল্টা দিছে ইয়াত উল্টাটো হ'ব আনচাৰ তো ক্ৰিয়েশ্যন যদি হয় কি মানে ক্ৰিয়েশ্যন মানে কিবা ক্ৰিয়েট কৰা কিবা এটা নতুন বস্তু সৃষ্টি কৰা তেতিয়াহ'লে তাৰ উল্টা destruction ধ্বংস question number 11 ইয়াত আছে ফিজিচিয়ান মানে যোনজন ডক্টৰ সি কি কৰিছে ট্ৰিটমেণ্ট তেতিয়াহ'লে জাজে কি কৰিব ফিজিচিয়ানে যদি ট্ৰিটমেণ্ট কৰে জাজে জাজমেণ্ট দিয়ে 12 ডক্টৰে ষ্টেথোস্কোপ স্কাল্পটাৰ এতিয়া ইয়াত চোৱা ডক্টৰে ইউজ কৰা ইনষ্ট্ৰুমেণ্ট হয় এইটো ষ্টেথোস্কোপ তেতিয়াহ'লে স্কাল্পটাৰে ইউজ কৰা ইনষ্ট্ৰুমেণ্টটো বহিব ইয়াত আৰু সেইটো কি হয় চপাৰ হয় নে ট্ৰৱেল হয় নে চিচেল হয় নে এনভিল হয় এই টক 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 মাৰে যে সেইটোক চিচেল কয় এই এনভিলটো জানা কি হয় যদি সৰু থাকোঁতে টম এণ্ড জেৰি চাইছা তাতে এই এনভিলটো দেখিছা চাগে টমৰ মাথাৰ ওপৰতে বেছিভাগ পৰেহি কেতিয়াবা তাৰ মুখেদিও সোমাই যায় সেইটোৱে হয় এনভিল question number 13 পাউণ্ড য়েন পাউণ্ডো এটা কাৰেঞ্চি হয় য়েনো এটা কাৰেঞ্চি হয় যেতিয়া দুটা কাৰেঞ্চিৰ কথা কৈ আছে তেতিয়াহ'লে পলো কি হয় পলো এটা স্পৰ্ট হয় তেতিয়া ইয়াত যিটো থাকিব সেইটো এটা স্পৰ্টেই থাকিব ইয়াৰ ভিতৰত কোনটো এটা খেল হয় ষ্টিক খেল হয় নেকি ৰাইড খেল হয় নেকি নহয় হৰ্চ খেল হয় নেকি নহয় হকীটোহে এটা স্পৰ্ট হয় তেতিয়াহ'লে পলো হ'লে এইটো হকী নেক্সট question number 14 ইয়াত চোৱা yesterday আছে tomorrow আছে মাৰ্চ আছে আৰু নাই yesterday মাজত তেতিয়াহ'লে কিটো নাই today yesterday বা today গৈছে today পৰা tomorrow গৈছে তেতিয়াহ'লে মাৰ্চৰ পৰা ক'লৈ যাব মাৰ্চ এপ্ৰিল নেকি আৰু এপ্ৰিলৰ পৰা মে ইয়াত আনচাৰটো মে বুজিছা এনেকৈ পেটাৰ্ণখিনি তুমি আইডেণ্টিফাই কৰিব লাগিব এইখিনি ইজি হয় এবাৰ যোনখিনি ইজি ফৰ্মৰ কুৱেশ্যনখিনি তুমি যদি আইডেণ্টিফাই কৰিব পাৰা টানবোৰ একেবাৰে ইজিয়ে হৈ যায় question number 15 bifurcate আৰু divide bifurcate মানে ইয়াত এটা বাই ৱৰ্ড আছে bifurcate মানে বাই দুই ভাগত ভাগ কৰি দিয়া হয় divide আকৌ synonyms লোড ইয়াৰ synonymটোৱে বহিব লোড হয় কি লোড মানে হয় ডিসলাইক ষ্ট্ৰং ডিসলাইক কয় যে সেইটোৱে হয় লোড তেতিয়াহ'লে ডিসলাইক হ'লে তাৰ সিমিলাৰ ৱৰ্ড কি আছে ইয়াত জেলাছ নহয় ডিটেচ ৰুড নহয় লাভ নহয় ডিসলাইক হ'লে লাভ হয় নেকি নহয় এই ডিটেচটো হয় ডিটেচ মিন ডিসলাইক নেক্সট question number 16 কি কৈছে ফক্স যদি কানিং হয় ৰেবিট কি হ'ব ফক্স আৰু তাৰ বিহেভিয়াৰৰ কথা কৈছে তেতিয়াহ'লে তাৰ নেচাৰটোৰ কথা কৈছে তেতিয়াহ'লে ৰেবিটৰ নেচাৰ কি হয় কাৰেজিয়াছ ডেঞ্জাৰাছ হ'ব পাৰে ফেৰচিয়াছ একদম 100% হ'ব পাৰে বাঘৰ নিচিনা হয় নাই শহাপহুবোৰ বাঘৰ নিচিনা থাকে জানো দেখিলে একদম কামুৰিবলৈ জপিয়াই নহয় শহাপহুৱে নিকিনিব মানুহে নহ'লে নুপুহিব মানে আনচাৰ কি হয় টিমিড হয় ৰেবিটবোৰ টিমিড থাকে এতিয়া টিমিড মানে কি হয় গুগল কৰা বা ডিক্সনাৰী চোৱা যিয়ে কৰা কমেণ্টত লিখি দিয়া চাওঁ টিমিড মানে কি হয় জানে নে নাই মানুহবোৰে নেক্সট ফিছ স্কেলছ বিয়েৰ তেতিয়াহ'লে কি হ'ব স্কেলছ মানে কি এই স্কেল তোমাৰ যোনটো স্কুলত ইউজ কৰিছিলে যে স্কেলৰ কথা কোৱা নাই ফিছৰ গাটোত গোটেই কভাৰ হয় কি যোনটো থাকে তাৰ যোনটো বাকলি বুলি কোৱা যায় সেইটোক স্কেলছ হয় তেতিয়াহ'লে বেৰ তাৰ গাত কি থাকে গোটেইখন ফেডাৰ থাকে নেকি ফেডাৰ চৰাইবোৰৰ থাকে লিভছ থাকে নেকি লিভছ থাকিব পাৰে দেই ক'ব নোৱাৰি আজিকালি বেৰবোৰৰ ফাৰ স্কিনটোতো হিউমেনছৰ থাকে ফাৰে থাকে নেক্সট question number 18 থ্ৰেড ক্লথ ৱায়াৰ কি হয় থ্ৰেড মানে সূতাৰ পৰা বনে কি বনিছে কি ক্লথ তেতিয়াহ'লে ৱায়াৰৰ পৰা বনিব কি মানে ইয়াত যোনটো বেছিক ৰিকুৱাৰমেণ্টটো
তাৰ পৰা কি বনে সেইটো ৰিলেশ্যন দেখাই আছে তেতিয়াহ'লে ইয়াত ৱায়াৰৰ পৰা কি হয় ৰোপ নহয় চিভ মানেতো এটা টুল হয় যোনটো চালনী কয় যে সেইটো চিভ হয় টেলিগ্ৰাফো এটা টুল ইনষ্ট্ৰুমেণ্ট হয় ৱায়াৰৰ পৰাতো টেলিগ্ৰাফ চিভ নবনে ৱায়াৰৰ পৰা মেছ বনে এতিয়া সূতা তুমি বৈ বা সূতা তুমি যোনটো কেইবা বেলেগ সূতা তুমি মিলাই বৈ মেলি তাক যেনেকৈ কাপোৰ হয়গৈ ৱায়াৰখিনিও তুমি গোটেইখন মিলালে বা তাক মেৰিয়ালে মেছ হয় তোমাৰ ইউনিভাৰ্চিটি বা কলেজৰ মেছ নহয় আকৌ 19 স্পেচিয়াছ কেপাচিটি স্কেন্টি স্পেচিয়াছ মানে স্পেচ থকা যোনটো কয় তাত capacity space is related to capacity how space has a very wide capacity space or capacity bahut beshi thake space means indirectly related ba synonym kobo para ei dutak tetiole scanty ki kobo para scanty mane ekdom nathaga nuhua tetiole scarcity next number 20 book jodi library hoy animal code etia bookok ami library thau dhuniya ke tak amusementor karone hoy nai library jao dhuniya ke ekhon kitab uliao tak arrange kori thua hoy the animals bur arrange kori manu or amar mane amusementor karone kot hoy gorot zoot ekita hol azir questions যোনখিনি বৰ বেছি টান নাছিল যদি ইয়াতকে হাই লেভেলৰ কৰিব বিচাৰা মোক কমেণ্টত লিখি দিয়া মোৰ ওচৰত কুৱেশ্যনৰ ভৰপূৰ মাত্ৰা আছে কিমান লাগে তোমাক সিমান পাবা খালি কৰিম বুলি ইচ্ছা কৰা ঠিক আছে till next time see you soon